দোস্ত আজিৰ যুগত ডাটাই মেইন মানে আপোনাৰ বেংকৰ একাউণ্টত ধৰক পইচা আছে অলপ বহুত কষ্টৰ পইচা আপুনি ইনকাম কৰাই সেই পইচাখিনি কি হিচাপে আছে আপোনাৰ অলপমান কিবা ডাটা আছে বেংকৰ কম্পিউটাৰত যে এই মানুহটোত ইমান আছে সেইখিনিয়ে আপোনাৰ কষ্ট সেইখিনি ভালকৈ ৰখাৰ দায়িত্ব ভাৰত চৰকাৰৰ বেংকৰ সেইখিনি যদি উৰাই দিয়া যায় সব শেষ কিন্তু এই ডাটা ৰখাৰ কাৰণে চৰকাৰৰ কি পলিচি আছে আপোনালোকে জানেনে আজি ভিডিঅ'টো চাওক শেষলৈকে আপোনালোকে কিছুমান এনেকুৱা কথা গম পাব যে এই ডাটা সেন্টাৰৰ কাৰণে কিমান প্ৰবলেম হৈছে পৃথিৱীখনত আপুনি সিম্পল এআই খুদা এটা প্ৰশ্ন উত্তৰৰ বাবে পৃথিৱী কি দি আছে জানেনে ওপেন এআই জন ফাউণ্ডাৰ স্যাম অল্টমেন তেখেতক এই কোৱেশ্চনটো সোধা হৈছিল যে এটা সৰু কোৱেশ্চনৰ কাৰণে চ্যাট জিপিটিয়ে কিমান পানী ইউজ কৰে তেওঁ কৈছিল 1/15 of a teaspoon মানে আপুনি ইন্টাৰনেটত সোধা প্ৰতিটো কোৱেশ্চন আনসাৰৰ বাবে ডাটা সেন্টাৰবিলাকে পানী পি আছে পানী খাই আছে এই ভিডিঅ'টো চালে আপোনালোকে বুজি পাব আমি টেকনলজি একচুৱেলি ব্যৱহাৰ কৰি থকা নাই টেকনলজি হে আমাক ব্যৱহাৰ কৰি আছে আমাৰ খোৱা পানী আমাৰ পৃথিৱীখন শেষ কৰি আছে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ইউএনৰ এটা ৰিপৰ্ট মতে এআই ডাটা সেন্টাৰে স্পেচিয়েলি 2030 লৈকে ইমান পানী খাব যি 9.3 ট্ৰিলিয়ন লিটাৰ হয় মানে 1.3 বিলিয়ন পিপুলে এক বছৰত যিমান খাব পাৰে মানে গোটেই ভাৰতখনৰ মানুহে এক বছৰত যিমান পানী খায় সেই পানী লাগে ডাটা সেন্টাৰক কুলিং কৰি ৰাখিবৰ কাৰণে আৰু জানে পৃথিৱীখনত বৰ্তমান খোৱা পানীৰ বহুত অভাৱ হৈ গৈছে স্পেচিয়েলি চহৰবিলাকত আৰু এনেকুৱা এটা কণ্ডিশ্যনত ভাৰতত বনাই থকা গৈছে ডাটা সেন্টাৰ আজি গুগলে বনাই আছে মাইক্ৰ'ছফ্টে বনাই আছে চৰকাৰে স্পেচিয়েল স্কিম লঞ্চ কৰিছে যে 2047 লৈকে 1 টকা টেক্স দিব নালাগে আমাৰ ইয়াত যদি ডাটা সেন্টাৰ বনায় আমি ইয়াত বিজলী দিম পানী দিম মাটি দিম জাষ্ট ডাটা সেন্টাৰবিলাক ইয়াত বনাওক ভাৰত যেতিয়াৰ পৰা এআই আহিল আগতকৈও বহুত বেছি ডাটা সেন্টাৰ লগা হ'ল আৰু পৃথিৱীৰ যিবিলাক ডেভেলপ দেশ যে আমেৰিকা নেদাৰলেণ্ড ইউৰোপ এইবিলাক দেশ আৰু এইবিলাক দেশত মানুহে প্ৰটেষ্ট কৰাত লাগিল ডাটা সেন্টাৰক লৈ যে আমাৰ ইয়াত বঢ়াব নিদিওঁ বিকজ ডাটা সেন্টাৰে ইমানে বেছি পানী শুহি লয় গ্ৰাউণ্ড ৱাটাৰ শুহি লয় ইমানে বেছি বিজলী লাগে ইয়াক যে আমাৰ ইয়াত বনাব নিদিওঁ স্পেচিয়েলি নেদাৰলেণ্ড জাৰ্মানী এইবিলাক ঠাইৰ খেতিয়কে ৰাস্তাত ট্ৰেক্টৰ লৈ ডাটা সেন্টাৰৰ বিৰুদ্ধে প্ৰটেষ্ট কৰিছে কাৰণ এই ডাটা সেন্টাৰে তেওঁলোকৰ যি খেতিৰ মাটি সেই খেতিৰ মাটিত আগতে খেতি হোৱা আছিলে কিন্তু এতিয়া ডাটা সেন্টাৰৰ ফলত ইমানেই পানী হুইছে বা ইমানে বিজি লগা হৈছে যে সাধাৰণ বস্তুৰ দামো বহুত বেছি হৈ গৈছে আমি যদি আমেৰিকাৰ ইণ্ডিয়ানা পলিচ বুলি যিখিনি ঠাই আছে তাত যদি চাওঁ গুগলে ডাটা সেন্টাৰ বনাম বুলি ভাবিছিল তাতে কাম কৰিছিলোঁ কিন্তু মানুহৰ প্ৰটেষ্টৰ কাৰণে সেই গোটেই প্ৰজেক্টটো উঠাই লৈ বেলেগত লৈ গৈছে কাৰণ তাত মানুহ এই হিচাপে ৰাস্তাত ওলাই আহিলে এনেকুৱা প্ৰটেষ্ট কৰিলে যে আমাৰ এই ঠাইখিনি বৰবাদ হ'ব নিদিওঁ ডাটা সেন্টাৰ বনাই আৰু লাষ্টত গুগলে সেই গোটেই প্ৰজেক্টটো উইথড্ৰ কৰিলে যাৰ ফলত কোম্পানীবিলাকে আমাৰ ভাৰতৰ দৰে দেশ অনলি ভাৰত বুলি নহয় ভাৰত বাংলাদেশ পাকিস্তান এইবিলাক দেশত ডাটা সেন্টাৰবিলাক আনি বহাব খুজিছে আৰু চৰকাৰে ৱেলকাম জনাইছে যেনেকৈ অন্ধ্ৰপ্ৰদেশত এটা বহুত ডাঙৰ ডাটা সেন্টাৰ গুগলে ৱেলকাম জনাইছে কাৰণ আমাৰ ইয়াত টকা লাগে বা মানুহে এনভাইৰনমেণ্টৰ কথা ইমান নাভাবেও বৰ্তমান ডেভেলপিং দেশ এখন এইবিলাক যিহেতু চৰকাৰে কৈছে যে 1 গিগাৱাট বিজলী আনইণ্টাৰাপ্টেড হিচাপে এই ডাটা সেন্টাৰে পাব তো গুগলে আহি পিনে লৈ ল'লে মাতিও দিলে কিন্তু জানেনে 1 গিগাৱাট বিজলী মানে কিমান ধৰক আপোনালোকে এখন সৰু চহৰ 100 মেগাৱাট বিজলীতে চলি যায় তো গুগলৰ এটা ডাটা সেন্টাৰে 1000 মেগাৱাট মানে 1 গিগাৱাট এতিয়া ইমান বিজলী আহিব ক'ৰ পৰা নিশ্চয় কয়লা বেছিকৈ জ্বলাব লাগিব নহ'লে বিজলী অলপমান লোড ছেটিং কৰিব লাগিব ক'ৰবাত কিবা কৰিব লাগিব মানে আমি নতুন টেকনলজি আহিলেতো বহুত ফূৰ্তি লাগে কিন্তু সেই টেকনলজিৰ আঁৰত যিখিনি পৃথিৱীক আমি বৰবাদ কৰি আছোঁ সেই বৰবাদীটো আমি নেদেখাওঁ আজি যদি ডাটা সেন্টাৰবিলাক এখন দেশ হ'লহেঁতেন স্পেচিয়েলি এআই অহাৰ পিছত এই পৃথিৱীৰ 10 নম্বৰ সকলোতকৈ ডাঙৰ দেশ হ'লহেঁতেন যিয়ে সকলোতকৈ বেছি বিদ্যুৎ খায় আৰু এই বিদ্যুৎ ক'ৰ পৰা আহি আছে কয়লা জ্বলাই আহি আছে এই বিদ্যুৎ ক'ৰ পৰা আহি আছে পৃথিৱীখন শেষ কৰি আহি আছে চাওক ডাটা সেন্টাৰ এটা স্পেচিয়েলি 4টা ভাগ থাকে 4 কম্পনেণ্ট অফ ডাটা সেন্টাৰ প্ৰথমতে থাকে ছাৰ্ভাৰ ৰুম য'ত ডাঙৰ ডাঙৰ কম্পিউটাৰ থাকে য'ত আপুনি দিয়া বস্তু ষ্ট'ৰ হয় প্ৰচেছ হয় মেনেজ হয় আৰু তাৰ পৰাই গোটেইখিনি হয় তাৰপিছত নেক্সট আহে পাৱাৰ গ্ৰিড য'ৰ পৰাই ডাটা সেন্টাৰবিলাকে পাৱাৰ পায় আৰু পাৱাৰ কি লেভেলত লাগে মই ক'লোৱেই তাৰপিছত আছে ডিজেল জেনেৰেটৰ যদি পাৱাৰটো ফেইল হৈ যায় ইয়াত জেনেৰেটৰ থাকে যিয়ে নন ষ্টপ বেকআপ দিয়ে নহ'লে কেতিয়াবা গুগল বন্ধ হৈ যাব আৰু তাৰপিছত আছে কুলিং ষ্টেচন যিয়ে ডাটা সেন্টাৰবিলাকক কুল কৰি ৰাখিব পাৰে এতিয়া কুলিং ষ্টেচন বুলি যে ক'লোঁ ইয়াত পানীৰে কুল কৰা হয় লিকুইড কুলিং আৰু ইমান বেছি পানী লাগে ইয়াত
আপুনি ভাবিব নোৱাৰে মই বাৰু এআইকে সুধিছোঁ যে মই যদি এটা ফটো বনাওঁ কিমান পানী লাগে তো এআই কৈছে 15 to 60 মিলিলিটাৰ্ছ পাৰ ইমেজ দিছ ইজ ৰাফলি ইকুইভেলেণ্ট টু 1 or 2 ষ্টেণ্ডাৰ্ড শ্বৰ্ট গ্লাছেছ মানে ধৰি লওক এআইত আপুনি যদি 10টা প্ৰম দি কিবা এটা সুধিছে 10 মিনিট আপুনি এআইত কটালে 1 লিটাৰ পানী ই খাই পেলাব ইয়াক কুলিং কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় তো কিমান লাখ লাখ কৰোৰ লিটাৰ পানী প্ৰতি ছেকেণ্ডত যিমানে বেছি এআই মানুহে ব্যৱহাৰ কৰিছে সিমানে খাই আছে এআই আৰু সেই পানী কি পানী আমাৰ পৃথিৱীৰ পানী যি পানী আমি কেতিয়াও ঘূৰাই নাপাওঁ যি পানী হয়তো খোৱাৰ উপযুক্ত পানী আছে চাওক 90 দশকত যেতিয়া ইণ্টাৰনেট মানুহে ব্যৱহাৰ কৰিব ধৰিলে সেই সময়টোক .com এৰা বুলি কয় য'ত ইমেইলেৰে মানুহে বস্তুবিলাক দিয়া কিবা কিবি কৰা আৰম্ভ কৰিলে আৰু সেই ইমেইলবিলাক ৰাখিব ক'ত তেতিয়াই ডাটা চেণ্টাৰৰ কনচেপ্ট আহিল আৰু পৃথিৱীৰ সেই ডাঙৰ দেশবিলাক আমেৰিকা ইউৰোপে ডাটা চেণ্টাৰ বনাব ধৰিলে প্ৰথমতে সিহঁতৰ দেশত বনালে কিন্তু সিহঁতেও চাগে ভবা নাছিল যে ডাটা চেণ্টাৰে প্ৰথমতে যে অলপ কম পানী খাই আছিল বিজলী খাই আছিল এটা সময়ত ইমানে পানী বিজলী খাব যে ইয়াক কণ্ট্ৰল কৰা বহুত মুস্কিল হৈ যাব আৰু যেতিয়া এআই আহিল আজিৰ পৰা 5 বছৰমান আগত শেষে হৈ গ'ল চব এই ডাটা চেণ্টাৰবিলাক য'তে ত'তে বনাই দিব নোৱাৰি এনেকুৱা ঠাই যে য'ত ভূমিকম্প নাহে য'ত চাইক্লন বতাহ বৰষুণ নাহে এনেকুৱা নহয় ক'ৰবাত এণ্টাৰ্কটিকাৰ মাজত যে ডাটা চেণ্টাৰ এটা বনাই দিয়ক তাৰ পৰা ফাইবাৰ অপটিক কেবল আহিব পাৰিব লাগিব আৰু যিহেতু বহুত বেছি পানী লাগে তো বহুত কোম্পানী স্পেচিয়েলি গুগলেও সাগৰৰ পাৰত এই ডাটা চেণ্টাৰবিলাক বনাব বিচাৰে যাতে সাগৰৰ পানী ব্যৱহাৰ কৰিব পাৰে কেতিয়াবাতো পানীৰ ভিতৰতো আণ্ডাৰ ৱাটাৰো এই ডাটা চেণ্টাৰ বনায় এতিয়া ভাৰতৰ মাটিত এতিয়ালৈকে 268টা মেজৰ ডাটা চেণ্টাৰ আছে আমি যদি ডাটা চেণ্টাৰৰ মেপখন চাওঁ ক'ত আছে সকলোতকৈ বেছি আছে মুম্বাইত প্ৰায় 40 পৰা 45% ডাটা চেণ্টাৰ মুম্বাইতে আছে তাৰপিছত আছে নয়ডাত তাৰপিছত আছে বেংগালুৰুত হায়দৰাবাদত পুনেত এতিয়া মুম্বাই আৰু চেন্নাইৰ কথা যদি কওঁ যে সাগৰৰ তলেৰে ফাইবাৰ অপটিক কেবল ইণ্টাৰনেটৰ কেবল সেই কেবল মুম্বাই আৰু চেন্নাইলৈকে তালৈকে বেছিকৈ আহে তো ইণ্টাৰনেশ্যনেল যিটো ইণ্টাৰনেটৰ স্পীড সবচে বেছি তাতে আছে এতিয়া ভাৰতত বাৰু ইমান ডাটা চেণ্টাৰ বনায়ে কিয় আছে গুগলে হওক মাইক্ৰছফ্টে হওক আমাজনে হওক চাওক আজিৰ পৰা কিছু বছৰ আগত ভাৰতৰ মানুহৰ যিবিলাক ডাটা আছিল এই বেংকৰ ইনফৰমেশ্যন হওক কাৰ কিমান কি আছে সকলোবিলাক আমেৰিকাত বা বেলেগ দেশৰ চাৰ্ভাৰতে থকা আছিল কিন্তু যেতিয়া ভাৰতত অনলাইন ৰেভলিউশ্যন হ'ল 4G ৰেভলিউশ্যন হ'ল বেছিভাগ বস্তু অনলাইন আহি গ'ল হা ভাৰতৰ সকলো মানুহে অনলাইন বেংকিং আৰম্ভ কৰিলে কিবা কৰিলে তো ভাৰতৰ চৰকাৰে বুজিলে যে আমি যদি ভাৰতৰ ইমান সেনচিটিভ ডাটাবোৰ বেলেগ দেশত ৰাখোঁ আৰু সেই দেশখনে আমাৰ ডাটাক লৈ যদি কিবা কৰে আমি বৰবাদ হৈ যাম আৰু তাৰ কিছুমান এক্সাম্পলো পালে যেনেকৈ কেম্ব্ৰিজ এনালিটিক্স নাকি এটা এনেকুৱা কোম্পানী যিয়ে ডাটা মেনেজমেণ্ট কৰে এই কোম্পানীটোই এই আমেৰিকাৰ মানুহৰ ডাটা চুৰ কৰি পিনে ইলেকশ্যনত সেই কৰিছিল ন প্ৰব্লেম কৰিছিল তো ভাৰতেও এইটো ভয় খালে আৰু ভাৰতে এনেকুৱা এটা ৰুল লৈ আহিলে যাক কোৱা হয় ডাটা লোকেলাইজেশ্যন মানে ভাৰতৰ মানুহৰ ডাটা ভাৰতে থাকিব লাগিব বাহিৰত যাব নোৱাৰে যাতে বেলেগে ব্যৱহাৰ বা কিবা হ'লে যুদ্ধ হ'লে আমেৰিকাৰ লগত বেলেগ দেশৰ লগত আমাৰ ডাটা আমাৰ বেংকৰ ইনফৰমেশ্যন আমাৰ আধাৰ কাৰ্ডৰ আমাৰ দেশৰ বস্তু বেলেগত নাথাকে আমাৰ মাটিত থাকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই 2018 চনত এইটো ডাইৰেক্ট ক'লে যে এনি টাইপ অফ পেমেণ্ট ৰিলেটেড ডাটা যে বেংকৰ ইনফৰমেশ্যন UPI সকলোখিনি যাতে আমাৰ মাটিত থাকে আৰু তাৰ কাৰণে 2023 চনত গভৰ্ণমেণ্টে ইন্ট্ৰডিউচ কৰিলে ডাটা প্ৰটেকশ্যন এক্ট DPDP মানে ডিজিটেল ডাটা প্ৰটেকশ্যন এক্ট তো আমেৰিকাই ইয়াৰ বিৰোধিতা কৰিলে বহুত কিন্তু উপায় নাই ভাৰত চৰকাৰে নামানে কথাটো এনেকুৱা হৈছিল যে যদি গুগল আমাজন মাইক্ৰছফ্ট এইবিলাক কোম্পানীয়ে ভাৰতত কাম কৰিব লাগে ডাটা চেণ্টাৰ ভাৰততে থাকিব লাগিব তো আমেৰিকাই হাৰ মানিব লগা হ'ল কাৰণ আমাৰ ভাৰতৰ জনসংখ্যা বহুত আমাৰ ডাটা বহুত আৰু আমাৰ এই বজাৰখনত তিষ্টিবই লাগিব যাৰ কাৰণে গুগলে হওক মাইক্ৰছফ্টে আমাজনে হওক ডাটা চেণ্টাৰবিলাক ভাৰতত বনোৱা আৰম্ভ কৰিলে তো এতিয়া চৰকাৰে এইটো বহুত ভাল ভাবিছে যে আমাৰ প্ৰাইভেচি লাগে কিন্তু সেইবিলাক গুগল আমাজন ডাটা চেণ্টাৰ বনাই আছে ভাৰতত অনলি আমাৰ ডাটা যি থাকিব তেনেকুৱা নহয় তেওঁলোকে এইটো ব্যৱহাৰ কৰিব বহুত আৰু মই ক'লো ডাটা চেণ্টাৰক লৈ যে বহুত বৰ্তমান হাহাকাৰ লাগি আছে তো ভাৰতত যদি বহুত বেছি এনেকৈ ডাটা চেণ্টাৰ হৈ যায় ভাৰতৰ পানী ভাৰতৰ বিদ্যুৎ চব সেই হৈ যায় তো
ইয়াৰ ক্ষেত্ৰত চাইনাই বাৰু কি কৰি আছে চাওক মই ক'লোৱে প্ৰথমতে ডাটাৰ ক্ষেত্ৰত আমেৰিকা যিয়ে গোটেই পৃথিৱীৰ 74% ডাটা মেনেজ কৰে কম্পিউটাৰ সেই কৰে তো আমেৰিকাই বিচাৰে যে ৱৰ্ল্ডৰ প্ৰায় সকলো মানুহৰ ডাটা সিহঁতৰ কোম্পানীতে থাকক আৰু 2 নম্বৰ চাইনা যিয়ে গ্ৰেট ফায়াৰৱাল বনাই পিনে সিহঁতৰ দেশৰ ডাটা যাতে বাহিৰত কতোই যাব নোৱাৰে তাৰ কাৰণে বহুত আগৰ পৰাই ব্যৱস্থা কৰি থৈ দিছে আৰু কোনোবা বিদেশী কোম্পানী যদি সিহঁতৰ দেশত আহি পিনে কাম কৰে সিহঁতৰ মানুহৰ ডাটা লাগে যি কামত তেতিয়াহ'লে চাইনাৰ ডাটা চেণ্টাৰ ৰেণ্ট ল'ব লাগিব আৰু তেতিয়াহে কাম কৰিব পাৰিব গুগলৰ নিজৰ ডাটা চেণ্টাৰত নহ'ব তো সেইবাবেতো আজিলৈকে গুগল এণ্ট্ৰি হোৱা নাই আলিবাবা গ্ৰুপ টেনচেণ্ট বাইডু এনেকুৱা ডাঙৰ ডাঙৰ এল্টাৰনেটিভ চাইনাই খৰি কৰি দিলে কাৰণ চাইনাই নিজৰ ডাটা বাহিৰত যাব নিদিয়ে আৰু তাৰপাছত আহে ইউৰোপ যাৰ আছে GDPR মানে জেনেৰেল ডাটা প্ৰটেকশ্যন মানে সেই এটা মডেল য'ত তেওঁলোকে ডাটা এনক্ৰিপ্টেড কৰি ৰাখে লিক হ'ব নিদিয়ে তো এই তিনিখন দেশে তিনিটা কাম কৰে এনেকুৱা এতিয়া সমস্যাটো হৈছে ভাৰতৰ যিখন এপ সেই এপখনে এইটো ডাইৰেক্ট কোৱা নাই যে আমাৰ ডাটা বাহিৰত যাব নিদিওঁ কৈছে যে আমাৰ ডাটা আমি সুৰক্ষিত কৰি ৰাখিম আৰু যিকোনো দেশক ব্লক কৰিব পাৰিম আমি আমাৰ ডাটা চোৱাৰ ক্ষেত্ৰত যদি আমি বিচাৰোঁ এনেকুৱা ধৰণৰ যিটো ইমান ক্লিয়াৰ এতিয়ালৈকে হোৱা নাই যাৰ ফলত কোম্পানীবিলাকতো আহি গৈছে ভাৰতত কিন্তু ভাৰতৰ পানী কাৰণ ডাটা চেণ্টাৰে কিমান পানী খাই মই ক'লোৱে যদি সাগৰৰ পাৰত বনাইতো ঠিক আছে কিন্তু কিছুমান এনেকুৱা ঠাইত য'ৰ পৰা সাগৰ হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত তাত পানী ক'ৰ পৰা ল'ব ডাটা চেণ্টাৰে নিশ্চয় গ্ৰাউণ্ড ৱাটাৰ মাটিৰ তলৰ পানী ল'ব লাগিব যি পানীৰে খেতি হৈ আছিল যি পানী মানুহে খাই আছিল আমাৰ ভাৰতত পানীৰ কিমান অভাৱ গম পাইছোৱে তো এই ডাটা চেণ্টাৰে আৰু বিনষ্ট কৰিব বুলি বহুত আন্দোলন ইন্দোৰততো ইভেন বহুত ডাঙৰ আন্দোলন হৈ গ'ল এই ডাটা চেণ্টাৰক লৈ পিনে যাতে ইন্দোৰৰ পানী বচাব পৰা যায় I have a jar right here. This is the current drinking water in Morgan County, Georgia, right after a data center was constructed. The metadata center was constructed. দেখিলে ভিডিঅ'টো এটা মেটা ডাটা চেণ্টাৰ বনোৱাৰ পিছত যি পানী সেই পানী কেনেকুৱা হৈ গৈছে কাৰণ ডাটা চেণ্টাৰে ইমানে পানী খায় আৰু সেই 80% পানীয়ে ৰিইউজেবল নহয় অনলি 20% পিছত ৰিইউজেবল হয় মই ক'লোৱে এটা ফটো বনোৱাৰ কাৰণে 10 মিনিট কাম কৰাৰ কাৰণে 1 লিটাৰ পানী আৰু ফ্ৰেছ ৱাটাৰ ভাবক আপোনালোকে তো কি ভাবে এই গোটেই সিহঁৰ ওপৰত যে যেতিয়া যিমানে টেকন'লজি উন্নত হৈ গৈ আছে সিমানেই পৃথিৱীখন আমি ধ্বংস কৰি গৈ আছোঁ